আজি কেইবাটাও আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিত এটা উপস্বাস্থ্য কেন্দ্ৰ, অংগনবাদী কেন্দ্ৰ, ৰাস্তা এই ধৰণে কেইবাটাও আজি উন্নয়নমূলক কাৰ্যসূচী লৈ পেলাই পুৱাৰ পৰা আমি কাম কৰি আছোঁ। বৰ্তমান আমি 17 নম্বৰ আমি এইটো আমাৰ 18 নম্বৰ ৱাৰ্ডত এতিয়া অংগনবাদী কেন্দ্ৰ মুকলি কৰা হ'ল। যিটো মডেল অংগনবাদী সকলোৱে জানে 25 লাখ টকা ব্যয় সাপেক্ষে এইটো নিৰ্মাণ হৈছে। মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ধন্যবাদ জনাইছোঁ বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক যে এই সুন্দৰ এটা পৰিৱেশত যিটো আমাৰ পুঁজি আমন্ত্ৰণ দিছে, সুন্দৰ এটা গৃহ হ'ল য'ত নেকি শিশুসকলৰ তেওঁলোকে নিজে পাঠ গ্ৰহণ আৰু নিজে খেলা ধূলা কৰিবৰ কাৰণে এটা সুন্দৰ এটা উপযোগী হ'ল। গতিকে এই ধৰণৰ অংগনবাদী নগাঁও বটদ্ৰৱা সমষ্টিত এতিয়ালৈকে 24টা সম্পূৰ্ণ হৈছে আৰু 43টা ইতিমধ্যে কাম চলি আছে। গতিকে এটা পৰিৱেশ, সুন্দৰ পৰিৱেশত শিশুসকলে ইয়াত এটা পঢ়াৰ কাৰণে সুবিধা পাব। মই কৈছোঁ মানে আচলতে এই ধৰণৰ অংগনবাদী অসমতে হৈ আছে আৰু অসমতে প্ৰথম বাকী ৰাজ্যতকৈ। গতিকে মই আশা কৰিছোঁ শিশুসকল উপযোগী হ'ব। ইতিমধ্যে 24টা আমাৰ হ'ল, 43টা কাম হ'বলৈ গৈ আছে।